Praise the Lord, hallelujah. মই বাইবেল পাঠ কৰিব লৈছোঁ মঠি লিখা হ'ব বাৰ্তা 6:1 পদ ইয়াত কৈছে সাৱধান হোৱা মানুহক দেখুৱাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম কৰ্ম নকৰিবা তেনে কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত তোমালোকৰ একো পুৰস্কাৰ নহ'ব বুলি কৈছে তোমালোকৰ একো পুৰস্কাৰ নহ'ব কেতিয়া একো পুৰস্কাৰ নহ'ব যেতিয়া নেকি আমি আমাৰ ধৰ্ম কৰ্মবিলাক আমাৰ সেৱা আৰাধনাবিলাক আমাৰ স্তুতি প্ৰশংসাবিলাক বা আমাৰ যিটো নেকি ৰিলিজিয়াছ লাইফষ্টাইল বা ধাৰ্মিক জীৱনটো মানুহক দেখাবৰ কাৰণে মানুহক দেখাই কৰি বা মানুহৰ কাৰণে কৰিবলৈ আপুনি চেষ্টা কৰিব ইয়াতে কৈছে সাৱধান হোৱা মানুহক দেখাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম কৰ্ম নকৰিবা বুলি কৈছে যি ধৰ্ম কৰ্ম সেইবিলাক মানুহৰ কাৰণে নহয় কিন্তু ঈশ্বৰৰ কাৰণে কৰক আমেন আৰু 2 পদত কৈছে এই হেতুকে তুমি যেতিয়া দান কৰা তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনাকৈ নাম ঘৰে ঘৰে আৰু বাটে বাটে নিজৰ আগে আগে ঢোল কোবাই নুফুৰি বা মই তোমালোকক স্বৰূপকৈ কওঁ তেওঁবিলাক নিজৰ নিজৰ পুৰস্কাৰ পালেই বুলি কৈছে আৰু বহুত সময়ত মানুহবিলাকে যেতিয়া দান দশম ভাগ বা অন্যান্য মানুহক যেতিয়া সহায় কৰিবৰ কাৰণে তেওঁবিলাকে আগবাঢ়ি আহে আৰু যেতিয়া দান দিয়ে মানুহক সহায় কৰে তেতিয়া মানুহবিলাক আনক কৈ ফুৰিবৰ কাৰণে মই তেওঁক এনেকুৱা কৰিলোঁ নহয় মই তেওঁক দান দিলোঁ নহয় মই তেওঁক সহায় কৰিলোঁ নহয় মই তেওঁক এনেকুৱা কৰিলোঁ বুলি তেওঁবিলাকে শ্ব' অফ কৰিব বিচাৰে বা তেওঁবিলাকে মানুহৰ আগত মানে নিজৰ এই দান দিয়া বিষয়টোক ক'বলৈ বিচাৰে গতিকে এইবিলাক কৰি পেলাই আপোনাৰ যিটো পুৰস্কাৰ পাবলগীয়া আছিলে সেই পুৰস্কাৰটো আপুনি হয়তো নাপাব গতিকে ইয়াতে কৈছে 3 পদত কৈছে কিন্তু তুমি যেতিয়া দান কৰা তেতিয়া তোমাৰ সোঁ হাত কি কৰে বাওঁ হাতক তাক জানিবলৈ নিদিবা বুলি কৈছে কি কৈছে কিন্তু তুমি যেতিয়া দান কৰা তেতিয়া তোমাৰ সোঁ হাতে কি কৰে বাওঁ হাতক তাক জানিবলৈ নিদিবা মানে কৈছে যে আমি যেতিয়া আনক দান কৰোঁ বা আনক যেতিয়া সহায় কৰোঁ আমি যেতিয়া আনক বিপদৰ সময়ত দুখৰ সময়ত যেতিয়া আমি সহায় কৰোঁ দান কৰোঁ তেতিয়া সেই দান কৰাটো যেতিয়া আমি সোঁ হাতেৰে দিলে আমাৰ বাওঁ হাতে গম পাব নালাগে মানে ইয়াৰ অৰ্থটো হৈছে যে আমি সেই কথাটো জাগৰণ কৰি বা মানুহক জনাব নালাগে বা মানুহৰ আগত মানে কি ঢোল কোবাই ইয়াতে কৈছে ঢোল কোবাই নুফুৰিবা মানে মানুহৰ আগত মানে এই কথাষাৰ কৈ নুফুৰিব লাগে যে মই এনেকুৱা কৰিলোঁ তেনেকুৱা কৰিলোঁ বুলি গতিকে বহুত মানুহৰ এনেকুৱা এটা স্বভাৱ থাকে যে মানে কিবা এটা সৰু মৰু কাৰোবাক দান দিলে কিন্তু এনেকুৱা ডাঙৰ মানে তেওঁবিলাকে ঘোষণা কৰে বা জনাব বিচাৰে যে বহুত ডাঙৰ তেওঁ কিবা এটা কৰিলে বা বহুত ডাঙৰ এটা সহায় কৰিলে বা দান কৰিলে আৰু মানুহক তেনেকুৱা কৈ ফুৰে বা কৈ ফুৰা স্বভাৱ কিছুমান মানুহবিলাকৰ আছে গতিকে তেনেকুৱা কৰাটো বাইবেলত কৈছে উচিত নহয় তেনেকুৱা কৰিব নালাগে বুলি কৈছে আৰু আমি 4 পদত চাম তেহে তোমাৰ দান গুপুত হ'ব আৰু গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব বুলি কৈছে আমাৰ দানবিলাক গুপুতে হ'ব লাগিব চিক্ৰেটলি আমি দান কৰিব লাগে আমি যেতিয়া দান কৰোঁ সেই বস্তুটো আনক নজনাই কৰি আমি ঈশ্বৰক জনাবৰ কাৰণে চেষ্টা কৰিব লাগে যেতিয়া আমাৰ দানবিলাক গুপুত থাকিব তেতিয়া গুপুতে দান দিয়া যি আমাৰ দান দিয়াটো সেইটো ঈশ্বৰে চাব আৰু সেই ঈশ্বৰে আমাক কি কৰিব সেই দানৰ প্ৰতিদান দিব আমাক গতিকে প্ৰিয়সকল যেতিয়া আপুনি দান কৰে যেতিয়া আপুনি চেৰিটি কৰে যেতিয়া আপুনি আনক সহায় কৰে কেতিয়াও আনক দেখুৱাবৰ কাৰণে বা আনক কৈ নুফুৰিব বা আনৰ আগত এইবিলাক আলোচনা নকৰিব মই কি কৰিলোঁ মই কি নকৰিলোঁ গতিকে প্ৰিয়সকল আমাৰ বহুত সময়ত এই বস্তুটোত আমি দুৰ্বল আছোঁ আমি কিবা এটা আনক যেতিয়া দিওঁ সহায় কৰোঁ বা কিবা এটা মদত কৰোঁ তেতিয়া আমি আনক কি কৰোঁ সেইবিলাক কথা কৈ ফুৰোঁ আৰু আনক সেইবিলাকৰ বিষয়ত কওঁ সেইবিলাক কৰা উচিত নহয় সেইকাৰণে ইয়াতে আৰম্ভণিতে কৈছে সাৱধান হোৱা আমি এই বিষয়ত সাৱধান হোৱাটো বহুত প্ৰয়োজন আছে এইটো বহুত চিৰিয়াছ বিষয় হয় বহুত এটা ডাঙৰ বিষয় হয় গতিকে প্ৰিয়সকল যিবিলাকে আপোনালোকে মোক শুনি আছে বা চাই আছে
আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই বিষয়টোত আপোনালোকে গুৰুত্ব দিয়ক, এই বিষয়টোত আপোনালোকে অলপ চকু দিয়ক, অলপ ধ্যান দিয়ক যে যেতিয়া আপুনি ধৰ্ম কৰ্ম কৰে সেই ধৰ্ম কৰ্ম কৰাবিলাক মানুহৰ কাৰণে নকৰিব, মানুহক দেখুৱাই নকৰিব, মানুহৰ দৃষ্টিত আপুনি ওখ বা ধাৰ্মিক হ'বলৈ চেষ্টা নকৰিব, কিন্তু ঈশ্বৰে কি বিচাৰিছে বা ঈশ্বৰে আপোনাক কি ক'ব বিচাৰিছে সেইটো ঈশ্বৰ আৰু আপোনাৰ লগত ৰাখক বা ঈশ্বৰৰ মাজতহে ৰাখক। আৰু আপুনি যেতিয়া দান বৰঙণি, যেতিয়া আপুনি সহায়বিলাক মানুহবিলাকক কৰিব, তেতিয়া সেই সহায়বিলাক বা দানবিলাক মানুহৰ দেখাত বা মানুহৰ মানে চকুত পৰাকৈ আপুনি সেইবিলাক নকৰিব। পৰাপক্ষক আপুনি ছিক্ৰেটলি কৰক, পৰাপক্ষক আপুনি গুপ্ত হিচাপে কৰক, যাতে যি গুপ্ত হিচাপে আপুনি দান বা অনুদানবিলাক দিব, ছিক্ৰেটলি কৰিব, সেইখিনি ঈশ্বৰ চাব আৰু সেই গুপতে দিয়া দানবিলাক ঈশ্বৰে আপোনাক প্ৰতিদান কৰিব। আৰু সেইটোৱে আজিৰ মেছেজ। চ' লেট আছ বি কেয়াৰফুল ইন গিভিং and in offering and helping others. Let us be careful ourselves when we do charity things. Please maintain secretness in giving help to others. আহক আমি নিজকে হাম্বল কৰোঁ, নিজকে আমি নম্ৰ কৰোঁ আৰু আমি নিজৰ ধৰ্ম কৰ্ম, নিজৰ চেৰিটি, নিজৰ দান বা সহায় আনক দিওঁ আৰু আনৰ উপকাৰ কৰোঁ। চ' ইমানেই কৈ ঈশ্বৰ বাক্য সামৰিছোঁ। ধন্যবাদ। থেংক ইউ এণ্ড গড ব্লেছ ইউ। আপুনি যদি এনেকুৱা মেছেজবিলাক আপুনি পাব বিচাৰে বা শুনিব বিচাৰিছে, তেতিয়াহ'লে যিটো চেনেল আপুনি চাই আছে বা যিটো ভিডিঅ' আপুনি চাই আছে, সেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ভিডিঅ'বিলাক যেতিয়া মই আপলোড কৰিম আপুনি সেই ভিডিঅ'বিলাক নিতৌ পাব আৰু সেই ভিডিঅ'বিলাক চাই সেই ঈশ্বৰৰ বাক্যবিলাক শুনি আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ জীৱনবিলাক সলনি হ'ব আৰু আমি একেলগে আত্মিক জীৱনত আগবাঢ়ি যাম। ধন্যবাদ। থেংক ইউ।